পল্লৱী, মই তেনে দুখীয়া ঘৰৰ ল'ৰা অ'। তোক জানো মোলৈ বিয়া দিবনে? মই তোক হেৰুৱাব নোখোজোঁ পল্লৱী। মই তোক সদায় মোৰ কাষত ৰাখিব বিচাৰোঁ পল্লৱী। মই তোক নিজৰ কৰি ল'ব বিচাৰোঁ। কিন্তু মোৰ দৰিদ্ৰতাই তোক জানো মোৰ হোৱাত বাধা নিদিব? নৱজিৎ, তই এইবোৰ কেনেকুৱা ধৰণৰ কথা কৈছ? তোৰ দৰিদ্ৰতাই আমাৰ ভালপোৱাৰ মাজত বাধা কেনেকৈ আহিব পাৰিব? ধন টকা পইচা মোক এসোবাৰ নালাগে। মোক সঁচা মৰম লাগে। তোৰ সঁচা অন্তৰখন মই বুজি পাওঁ। তোৰ সেই সঁচা অন্তৰখনে মোক জীৱনভৰ মৰম দি যাবি। তাৰ বাহিৰে মোক আৰু একো নালাগে অ'। তই মোৰ সঁচা অন্তৰখনৰ কথা বুজি পাওঁ। তই মোক সঁচাকৈ ভাল পাওঁ, ময়ো তোক সঁচাকৈ ভাল পাওঁ। আমাৰ ঘৰৰ আৰ্থিক অনাটনৰ কথা তহঁতৰ ঘৰৰ মানুহে আৰু গাঁৱৰ মানুহে সকলোৱে জানে। তেনে ক্ষেত্ৰত তোক মোলৈ বিয়া দিয়া সম্ভৱ নহয়। তোৰ দেউতাৰো এটা ভাল চাকৰি আছে, সমাজতো এটা ভাল নাম আছে। আন নালাগে, তোৰ দাদাইও এটা ভাল ব্যৱসায় আছে। ধনী ঘৰৰ ছোৱালী আমাৰ দৰে দুখীয়া মানুহৰ ঘৰত বিয়া দিয়াটো অসম্ভৱ। অসম্ভৱ নহয়, কিয় অসম্ভৱ হ'ব? মই তোক ভাল পাওঁ, তই মোক ভাল পাওঁ। তাত টকা পইচা আৰু অনাটনৰ কথা আহি নপৰে। তোক মোৰ কাষত সদায় লাগিব। তোক নিজৰ কৰি লোৱা মোৰ হেঁপাহ বহুত দিনৰ পৰা। মোৰো তোক নিজৰ কৰি লোৱা হেঁপাহ আছে, হেঁপাহ বহুত দিনৰে পৰা। তোক জীৱন মোৰ কাষত ৰখোৱা হেঁপাহ বহুত দিনৰে পৰা আছে। তেন্তে ভয় কিয় কৰিছ? দুখ কিয় কৰিছ? তই মোক পাবলৈ হেঁপাহ কৰ, ময়ো তোক পাবলৈ হেঁপাহ কৰোঁ। গতিকে মই তোৰ হমেই, তই মোৰ হবিয়েই। চিন্তা নকৰিবি। আমাৰ ঘৰত টকা পইচা ধেৰ থাকিব পাৰে। আমাৰ ঘৰৰ মানুহে মোক তোলৈ বিয়া নিদিওঁ বুলি ক'ব পাৰে। তোৰ মোৰ প্ৰতি থকা বিশ্বাসখিনি কেতিয়াও কমাই নিদিবি। মই তোৰেই হ'ম। মই তোৰ লগতে গোটেই জীৱনটো পাৰ কৰিম, সুখে দুখে একেলগে। তোক মই সঁচা ভাল পাওঁ। মই জানো তইও মোক সঁচা ভাল পাওঁ, আৰু সঁচা ভাল পাওঁ বুলি মই জানো। আৰু সেয়ে মোৰ তোৰ ওপৰত অটুট বিশ্বাস। এদিন তোক মই মোৰ নিজৰ কৰি সেই মোৰ ভঙা জুপুৰি ঘৰটোলৈ নিয়াৰ বহুত হেঁপাহ আছে অ'। ভঙা জুপুৰি? তই এতিয়া জুপুৰিতহে আছ মানে? তহঁতৰ ঘৰৰ তুলনাত আমাৰ ঘৰ ভাঙাৰ জুপুৰি নহয় আৰু কি আকৌ। ঘৰ লাগিলে জুপুৰিয়ে হওক, ঘৰ লাগিলে ভাগা চিগাই হওক, ঘৰখনৰ ভিতৰত যদি সুখ শান্তি নাথাকে আৰু সঁচা মৰম ভাল পোৱা নাথাকে, তেন্তে সেইখন ঘৰ বুলি নকয়। যেনে আমাৰ ঘৰখন। আমাৰ ঘৰখনত বহুতো টকা পইচা আছে। আমাৰ ঘৰখনত পকা ৱালেৰে চাৰিওফালে ঢাকি ৰাখিছে। আমাৰ ঘৰখন অট্টালিকা বনোৱাৰ দৰে বনাই ৰাখিছে। গাঁৱত বাৰু এই অঞ্চলত আমাৰ দৰে ধুনীয়া ঘৰ এটা কাৰো নাই। কিন্তু আমাৰ ঘৰখনৰ কথা তইতো নাজান। আমাৰ ঘৰত অশান্তি হৈ থাকে। কাৰ বাবে জানানে? নবৌৰ বাবে। নবৌ আৰু দাদাৰ মাজত প্ৰায়ে কাজিয়া লাগি থাকে। নবৌৱে মা দেউতাৰ লগত একেলগে থাকিব নিবিচাৰে, কিন্তু দাদাই সেয়া মানি নলয়। ঠিক তেনেদৰে ভাইটিয়ে নবৌ আৰু দাদাৰ কাজিয়াবোৰৰ মাজত ভালদৰে পঢ়িবই নোৱাৰে। তই এবাৰ ভাবচোন, আমাৰ ঘৰৰ ভিতৰত কিবা শান্তি আছেনে? নাই। এইবোৰ কথা যদি মায়ে দেউতাক কয়, দেউতাই মাক গালি দি মাৰ লগত কাজিয়া কৰে। এতিয়া এবাৰ ভালদৰে ভাব, তহঁতৰ ঘৰৰ পৰিৱেশ কেনেকুৱা? আমাৰ ঘৰখন অট্টালিকাৰ দৰে সাজি থৈ ভিতৰৰ পৰিৱেশ কেনেকুৱা? গতিকে মই এইটোৱে বিচাৰোঁ, মানুহৰ মনবোৰ চাফা হ'ব লাগে। মানুহৰ ঘৰখন লাগিলে ভাগা চিগাই হওক, ঘৰখনত সুখ আৰু শান্তি লাগে। তই ঠিকেই কৈছ। তুমি মানে সেই আকৌ নৱজিতক লগ কৰিবলৈ যোৱা? কি কাৰণেই তুমি সেইটো ভাল পাই আছা? তুমি সেইটোক এৰিব লাগিব। সেইটোৰ লগত বিয়া হোৱাৰ সপোন তুমি নেদেখিবা। নব, এইবোৰ তুমি কি কথা কৈছা? মই নৱজিতৰ লগতহে বিয়া হ'ম, সেইটো সঁচা কথা মানি লোৱা। তাৰ মানে তুমি সেই প্ৰেমিকক এৰিবই নোৱাৰা। প্ৰেম মানে গভীৰ তোমালোক। তুমিও প্ৰেম কৰি বিয়া হৈছা নব। তুমি প্ৰেমৰ বিষয়ে ভালদৰে জানা। আকৌ সেই বিষয়ে চাগে তোমাক আকৌ নতুনকৈ শিকাব নালাগে নব। কিন্তু তোমাৰ দৰে ভিকহু এটা ভাল পোৱা নাছিলোঁ। দৰিদ্ৰ ভিকহু এটাক ভঙা জুপুৰি ঘৰৰ ভিতৰত থকা এটা ল'ৰাক ভাল পাইছা। কি কৈছা তুমি? ভগা জুপুৰি ঘৰৰ ভিতৰত থকা এটা ল'ৰাক ভাল পাইছোঁ। কিন্তু তুমি টকা পইচা দেখিহে মোৰ দাদাৰ লগত বিয়া হৈছা। দাদাৰ টকা পইচা দেখিহে দাদাক ভাল পালা। চুপ থাকা, কথা চম্ভালি ক'বা। যি টি কথা মুখত আহিলে বোলে কৈ নিদিবা। তোমাৰ কথাতেই প্ৰমাণ। তোমাৰ কথাৰ উত্তৰটোহে দিছোঁ মই তোমাৰ দাদাক সঁচাই ভাল পাইছিলোঁ। সেইবাবে মই তোমাৰ দাদাৰ লগতে বিয়া হৈ আহিছোঁ। ময়ো নৱজিতক সঁচাই ভাল পাওঁ, আৰু ময়ো নৱজিতলৈহে বিয়া হ'ম। আৰু এটা কথা কওঁ নব, বেয়া নাপাবা। তোমাৰ মাৰ ঘৰৰ অৱস্থাও ইমান ভাল নহয়। কিন্তু মোৰ দাদাই তোমাক দুখীয়া বুলি হাঁহি এৰি থৈ অহা নাই। তোমাক সঁচাই ভাল পাইছিল বাবে এইখন ঘৰলৈ তোমাক বিয়া পাতি আনিছে। আনক দুখীয়া বুলি দ্বিতীয়বাৰ নাহাঁহিবা। আৰে বা, এইজনীয়েচোন মোক বেলেগ কথা কৈ গ'ল। মোক ঠাট্টা মাৰি থৈ গ'ল মোৰ মাৰ ঘৰ দুখীয়া বুলি।
ঠিক আছে ময়ো চাই ল'ম তইও কেনেকৈ ভিকহুটোৰ লগত বিয়া হ নব ঐ নব তই কি কৰিছ তই ইয়ালৈ কিয় আহিছ এই পথাৰলৈ কিয় আহিছ পল্লৱী মই কি কৈছোঁ তই দেখা নাই তোক নিজৰ কৰি ল'বলৈ হেঁপাহতে মই খেতিত ধৰিছোঁ তোক সুখত ৰাখিবলৈ বৰ ভাল কাম কৰিছ পিছে এইখন আনিলি কেতিয়া এইখন গাঁৱৰ নগেন্দাহঁতৰ ঘৰত আনিছিল মই আনিছোঁ শিকি চাইছোঁ পইচাটো দিম আৰু পাছত তই মানে এবাৰ বহুত বেছি খেতি কৰিম বুলি ভাবিছ নেকি চাকৰি এটা বিচাৰি নাপালোৱে মই ভাবিছোঁ তোক বিয়া পাতিবলৈ আৰু তোক নিজৰ কৰি ল'বলৈ এইখিনি কষ্ট কৰিবই লাগিব বহুত ভাল কাম কৰিছ ৰ মই গৈছোঁ তোমাৰ ওচৰলৈ তই এইবোৰ বোকামাটিলৈ নাহিবি ঐ তই বলিয়া হলি নেকি কিয় আহিছ এই বোকামাটিখনলৈ যদি চৰ্দি লাগে মোৰ চেনাই ধন এইদৰে বোকাৰ মাটি গছকি কামত লাগিব আৰু মোৰ বেমাৰ হ'ব আৰু চৰ্দি হ'ব বুলি চিন্তা লাগিছে তই যদি পাৰ বোকা মাটি গছকিব মই কিয় নোৱাৰিম তোৰ দুখবোৰো মোৰ আৰু সুখবোৰো মোৰ আৰু ভগাই ল'ম আৰু তই কি ড্ৰেছ পিন্ধি আহিছ আৰু তই এইবোৰ কি ড্ৰেছ পিন্ধি আহিছ তই হাতত কঠীয়া লৈ আছ হয় সেইবোৰ কি তই বতাহঁতৰ পথাৰত